নমস্কাৰ বন্ধুসকল, CL পাৰ্চেণ্টলৈ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সট্ৰা চাৰ্টিফিকেটে আপোনালোকৰ মাৰ্ক বঢ়াব নেকি? এইটো বিভিন্ন প্ৰাৰ্থীৰ কুৱেশ্যন। প্ৰায়বিলাক প্ৰাৰ্থীয়ে এইটো কুৱেশ্যন কৰি থাকে। এক্সট্ৰা চাৰ্টিফিকেটৰ কাৰণে কিছুমানে মাৰ্ক বেছিকৈ পাব নেকি? এইটো কুৱেশ্যন প্ৰায় কৰাৰ মাৰ্চৰ ৰিজাল্ট দিব নেকি? মাৰ্চৰ ৰিজাল্ট দিব নেকি বুলি কুৱেশ্যন আৰু এক্সট্ৰা চাৰ্টিফিকেটে মাৰ্ক বঢ়াব নেকি কুৱেশ্যন, এইটো প্ৰায় প্ৰাৰ্থীয়ে কুৱেশ্যন কৰি থাকে। মই আপোনালোকক কৈ দিছোঁ যে মাৰ্চৰ ৰিজাল্ট দিয়া সম্ভাৱনা আছে, কিন্তু 17 মাৰ্চত বহুত ইউটিউবত মই দেখা পাই আছোঁ 17 মাৰ্চ তাৰিখে গ্ৰেড 3 বা গ্ৰেড 4 ৰিজাল্ট দিব বুলি বহুত ইউটিউব চেনেলে কৈ আছে। কিন্তু 17 মাৰ্চত এতিয়ালৈকে ৰিজাল্ট দিব বুলি কোনো অফিচিয়েল নটিচ আমি পোৱা নাই। মুখ্যমন্ত্ৰীৰ ফালৰ পৰাই হওক বা চেবাৰ ফালৰ পৰাই হওক বা কোনো নিউজ চেনেলেও এতিয়ালৈকে আমাক জনোৱা নাই, আমাক অৱগত কৰোৱা নাই যে 17 মাৰ্চত ৰিজাল্ট দিব। গতিকে হ'লেও যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 10 মে' তাৰিখে বা 10 মে' তাৰিখৰ আগত 40,000 নতুনকৈ নিযুক্তি দিম বুলি তেওঁ ঘোষণা কৰিছে। গতিকে মাৰ্চৰ হয়তো 15 তাৰিখৰ পিছত এখন নটিচ হয়তো অফিচিয়েল নটিচ হয়তো তেওঁলোকে দিব পাৰে কেতিয়া ৰিজাল্টটো আহিব। কিন্তু 17 মাৰ্চত ৰিজাল্ট দিব বুলি সেইটো একদম মিছা। 17 মাৰ্চৰ ৰিজাল্ট দিয়াটো সম্ভৱ নহয় বা তেওঁলোকে নিদিয়ে। তেওঁলোকে হয়তো অলপ 17 মাৰ্চত হয়তো তেওঁলোকে অফিচিয়েল নটিচ দিব পাৰে যে ৰিজাল্ট এই তাৰিখে দিয়া হ'ব বুলি তেওঁলোকে হয়তো নটিচ দিব পাৰে। এতিয়া মেইন কথা হ'ল এক্সট্ৰা চাৰ্টিফিকেটে মাৰ্ক বঢ়াব নেকি? এক্সট্ৰা চাৰ্টিফিকেটে আপোনালোকৰ মাৰ্ক নবঢ়ায়, কাৰণ এক্সট্ৰা চাৰ্টিফিকেটে যদি মাৰ্ক বঢ়ালে হয় তেনেহ'লে সেইটো আগতেই কৈ দিয়া থাকিল হয় যে এক্সট্ৰা চাৰ্টিফিকেট দিয়াসকলে অলপ প্ৰিফাৰেঞ্চ পাব বা এক্সট্ৰা চাৰ্টিফিকেট যেনেকৈ আছাম পুলিচত হওক বা অন্যান্য কিছুমান যিবিলাক পৰীক্ষা আছে তাতে কম্পিউটাৰ চাৰ্টিফিকেট দিলে 2 নম্বৰ বেছিকৈ পায়। তাৰপিছত মেট্ৰিকত যদি 60% থাকে তেনেহ'লে 2 নম্বৰ পায়, যদি 75% থাকে 3 নম্বৰ বেছিকৈ পায়। ঠিক সেনেকুৱা মাৰ্ক বেছিকৈ পায়। কিছুমান চাৰ্টিফিকেটত এক্সট্ৰা মাৰ্ক থাকে, কিন্তু এই 4th গ্ৰেডৰ চাকৰিটোত কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক থকা বুলি তেওঁলোকে উল্লেখ কৰা নাই। গতিকে এক্সট্ৰা মাৰ্কৰ কাৰণে আপোনালোকে ভাবি চিন্তি একো লাভ নাই। এক্সট্ৰা চাৰ্টিফিকেট কিবা থাকিলে এক্সট্ৰা চাৰ্টিফিকেটৰ নামত আপোনালোকে কোনো বেছি মাৰ্ক নাপায়। আপোনালোকৰ ৰিটেন টেষ্ট আৰু ভাইভা টেষ্ট মিলি আপোনালোকৰ ৰিক্ৰুটমেণ্টটো কৰা হ'ব। গতিকে সেইটো ভাবি চিন্তি একো লাভ নাই। এইটো এক্সট্ৰা চাৰ্টিফিকেটৰ ওপৰত কোনো ধৰণৰ নম্বৰ নাথাকে, কোনেও তাতকৈ বেছি নম্বৰ নাপায়। এক্সট্ৰা চাৰ্টিফিকেট 2খন দিয়ক বা 3খন দিয়ক, তাৰ কাৰণে আপোনালোকে কোনো এক্সট্ৰা মাৰ্ক নাপায়। আপোনালোকে হয়তো এক্সট্ৰা চাৰ্টিফিকেট দিয়াৰ কাৰণে হয়তো আপোনালোকৰ কিবা যদি এক্সট্ৰা চাৰ্টিফিকেট আছে সেই কামটোৰ ওপৰত হয়তো যদি সেই কামৰ ওপৰত যিটো গ্ৰেড 4 চাকৰিৰ লগত ৰিলেটেড কিবা যদি আপোনালোকৰ এক্সট্ৰা চাৰ্টিফিকেট আছে তেনেহ'লে সেই বস্তুত আপোনালোকে প্ৰিফাৰেঞ্চ পাব পাৰে, কিন্তু আপোনালোকে এক্সট্ৰা মাৰ্ক নাপায়। বহুতৰ প্ৰাৰ্থী কুৱেশ্যনটো আপোনালোকক সমাধান দি দিছোঁ। এতিয়া কোনো এক্সট্ৰা মাৰ্ক নাথাকে। আপোনালোকে হয়তো কিবা পষ্টৰ যদি চাৰ্টিফিকেট আছে, আপোনালোকে কিবা এটা কাম কৰা, এতিয়া বহুতৰ কিছুমানে কুকৰ চাৰ্টিফিকেট উলিয়ায় বা কিছুমানৰ অন্যান্য কিছুমান চাৰ্টিফিকেট আছে। তেনেকুৱা যদি আপোনালোকে কুকৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোক হয়তো কুকত আপোনালোকক প্ৰিফাৰেঞ্চ দিব পাৰে, তেনেকুৱা হ'ব পাৰে, কিন্তু আপোনালোকে এক্সট্ৰা মাৰ্ক নাপায়। গতিকে এইখিনি আছিলে এক্সট্ৰা চাৰ্টিফিকেটৰ ওপৰত। আৰু মাৰ্চৰ ৰিজাল্ট দিব বুলি এইটো আপোনালোকে নটিচ পাই যাব নিশ্চয়। মাৰ্চত আপোনালোকে হয়তো মাৰ্চৰ 10-15 তাৰিখৰ পিছত হয়তো চৰকাৰে অফিচিয়েলি তেওঁলোকে নটিচ দি দিব, চেবাৰ ফালৰ হওক বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰাই হওক। আপোনালোকে নটিচ পাই যাব যে ৰিজাল্টটো কেতিয়া দিব, গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক, ৰিজাল্টটো কেতিয়া দিব তেওঁলোকে নিশ্চয় নটিচ দি দিব। আগতেই নটিচ দিব, কাৰণ ৰিজাল্টৰ আগতো নটিচ দিব। ৰিজাল্টৰ 10-15 দিন আগত হয়তো ৰিজাল্ট দিব। গতিকে আপোনালোকে নটিচ পাই যাব। ইয়াৰ লগতে আৰু এটা ভাল খবৰ আছে যে যিসকলে টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলে, কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কাৰণে নহয়, 6 চিডিউলৰ আণ্ডাৰত যিকেইখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইখনৰ কাৰণে একদম ভাল খবৰ। টেটৰ পোষ্ট ওলাব, যিহেতু তেওঁলোকে টেট চাকৰি দিম বুলি কৈ আছিলে, টেটৰ নতুন পোষ্ট ওলাব বুলি কৈছিলে। গতিকে আপোনালোকে চাওক, আছাম LP UP টেট 2023, LP UP টেট আছাম লাষ্ট ডেট আছে 25/3/2020, মাৰ্চৰ 25 তাৰিখলৈকে লাষ্ট ডেট আছে। কিন্তু এতিয়ালৈকে পোষ্ট মুকলি কৰি দিয়া নাই, কিমান পোষ্ট আছে সেইবিলাক একো মুকলি কৰি দিয়া নাই। কিন্তু তেওঁলোকে টেটৰ পৰীক্ষা পাতিব। তেওঁলোকে 6 চিডিউলৰ আণ্ডাৰত যিকেইখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইখনত তেওঁলোকে টেট পাতিব। গতিকে আপোনালোকৰ কাৰণে ভাল খবৰ। 6 চিডিউল LP UP লেভেল টিচাৰ এলিজিবিলিটি টেষ্ট টেট 2020 নটিফিকেশ্যন। আপোনালোকে চাওক, পেপাৰ 1 আছে লোৱাৰ প্ৰাইমাৰী আৰু পেপাৰ 2 আছে আপাৰ প্ৰাইমাৰী, দুটা পোষ্টৰ যিহেতু আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী। তাৰপিছত আৰু ডিষ্ট্ৰিক্টখন চাওক, বাক্সা, চিৰাং, ডিমা হাছাও, কোকৰাঝাৰ, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ওদালগুৰি। এই 7খন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলে যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু বাকী অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব, কাৰণ 6 চিডিউলৰ আণ্ডাৰত যিকেইখন ডিষ্ট্ৰিক্ট আছে বাক্সা, চিৰাং, ওদালগুৰি, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, এইকেইখন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীয়ে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওক, কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য 6 চিডিউল এৰিয়া ডিষ্ট্ৰিক্ট। মই কৈছোঁ 6 চিডিউল এৰিয়াৰ ভিতৰত যিখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইখনৰ প্ৰাৰ্থীয়ে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে অসমৰ বাকী যিখন ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ কাৰণে এই পোষ্টকেইটা নহয়। এইকেইটা পোষ্ট কেৱল মাত্ৰ 6 চিডিউলৰ আণ্ডাৰত থকা সেই ডিষ্ট্ৰিক্টকেইখনৰ বাবেহে। আৰু বাকী আপোনালোকে কোৱালিফিকেশ্যনটো চাওক, ক্লাছ 1 to 5ৰ কাৰণে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে সেইখিনি আপোনালোকে পঢ়ি ল'ব। এইখিনি আছে, আপোনালোকে অলপ ৰখি চালে আপোনালোকে পাই যাব কি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো। চবৰ কাৰণে বেলেগ বেলেগ, ক্লাছ 1 to 5লৈকে বেলেগ, তাৰপাছত বাকীখিনি বেলেগ হ'ব। গতিকে যিমান ওপৰ লেভেললৈ যাই থাকিব সিমান ওপৰ লেভেললৈ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব।
গতিকে সেনেকৈ আপোনালোকে প্ৰত্যেকে জানে যদি আপোনালোকে নটিফিকেশ্যনটো পাইছে তেনেহ'লে নিশ্চয় গম পাইছে ক্লাছ 6 to 8লৈকে আপোনালোকে চাওক এওঁলোকৰ ক্ৰাইটেৰিয়া বেলেগ এওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো বেলেগ তেওঁলোকৰ বেলেগ আছিলে গতিকে প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আৰু লগতে আপোনালোকৰ এক্সামটোৰ কাৰণে কি চিলেবাছ আছে ছাবজেক্ট কি থাকিব টোটেল 150 মাৰ্কৰ যিহেতু কুৱেশ্যন পেপাৰখন থাকিব এটা কুৱেশ্যনৰ 1 নম্বৰকৈ থাকিব 150 মাৰ্কৰ কুৱেশ্যন গতিকে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ যিসকল মানে 6 শিডিউলৰ আণ্ডাৰত যিখন ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ কাৰণে ভাল খবৰ গোটেই অল অসমৰ কাৰণে নহয় অল অসমত মানে টেট নহয় এইটো কেৱল 6 শিডিউলৰ আণ্ডাৰত যিখন ডিষ্ট্ৰিক্ট আছে সেইখন ডিষ্ট্ৰিক্টৰ কাৰণেহে এই টেটৰ এক্সামটো গতিকে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ পোষ্ট এতিয়ালৈকে উল্লেখ কৰা নাই কিমান পোষ্ট হ'ব কিন্তু লাষ্ট ডেট 25/3/2023 বুলি কৈছে এইটো যিটো লাষ্ট ডেট 25/3/2023 বুলি কৈছে গতিকে মাৰ্চৰ 25 তাৰিখ হৈছে লাষ্ট ডেট গতিকে এপ্লিকেশ্যন আৰম্ভ হৈ যাব খুব কম সময়ৰ ভিতৰত গতিকে আপোনালোকে এপ্লাই কৰক প্ৰিপেৰেশ্যন কৰক পৰীক্ষাৰ কাৰণে পৰীক্ষাৰ ডেট নিশ্চয় আৰু কিছুদিন পিছতে হৈ যাব তাৰপিছতো ৰিজাল্ট দিবই গতিকে যিসকলে টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আপোনালোকে এপ্লাই কৰক যিসকল যোগ্য প্ৰাৰ্থী তেওঁলোকে নিশ্চয় চাকৰিটো পাব গতিকে এইখিনি আছিল আপোনালোকক জনাবলগীয়া মই যিখিনি গ্ৰেড 3 বা গ্ৰেড 4ৰ প্ৰাৰ্থী আছিল তেওঁলোকৰ কাৰণে প্ৰথমতে সেইখিনি কৰিলোঁ আৰু যিখিনি টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলে তেওঁলোকৰ কাৰণে এইখিনি ইনফৰমেশ্যন দিলোঁ গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব যিসকলে টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ মাজত ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু লগতে গ্ৰেড 3 বা গ্ৰেড 4 যিসকল প্ৰাৰ্থী আছে তেওঁলোককো জনাই দিব যে এক্সট্ৰা চাৰ্টিফিকেটৰ কোনো মাৰ্ক নাথাকে গতিকে বহুতৰ মনত সেইটো কুৱেশ্যন হৈ আছিলে এক্সট্ৰা চাৰ্টিফিকেটৰ মাৰ্ক থাকিব নেকি গতিকে তেওঁলোকে হয়তো বেছি মাৰ্ক পাব তেনেকুৱা মানত কুৱেশ্যন হৈছিলে তেনেকুৱা কোনো একো প্ৰব্লেম নাই গতিকে আপোনালোকে সেইটো ভাবি থাকি একো লাভ নাই কাৰণ এক্সট্ৰা চাৰ্টিফিকেটত কোনো এক্সট্ৰা মাৰ্ক নাই আপোনালোকে চাৰ্টিফিকেট যদি দিছে তেনেহ'লে হয়তো আপুনি কিবা বেলেগ এটা পষ্টত হয়তো অলপ প্ৰিফাৰেঞ্চ পাব পাৰে তেনেকুৱা তাৰ বাদে বেলেগ একো এক্সট্ৰা মাৰ্ক নাথাকে সেইখিনি আছিলে ভিডিঅ'টো